হেল্ল' কৃষক বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল য়োগী ফাৰ্মিঙলৈ। আৰু আজি আমি মোৰ ফাৰ্মত থকা মোৰ যিকেইটা লোকেল হাঁহ, সেইকেইটা হাঁহৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। আপোনালোকে যি দেখি পাইছে এইটো লোকেল পাতি হাঁহ হয়, আমাৰ থলুৱা হাঁহটো হয়। ইয়াতে মোৰ 50 পিচ হাঁহ ৰাখিছোঁ আৰু ইহঁতক মই বাহিৰতে এনেকৈ ৰাখিছোঁ। মোৰ কোনো ধৰণৰ পুখুৰী নাই। পুখুৰী নোহোৱাকৈ কিছুমানে ভাবে পুখুৰী নোহোৱাকৈ হাঁহ পালন কৰিব নোৱাৰি। মই ঠিক এনেকৈ কৰি আছোঁ। ইয়াতে 50টা হাঁহ ৰাখিছোঁ। ইয়াত কৃত্ৰিমভাৱে বৰষুণৰ পানী পৰিছে, সেইটো গাঁত টাইপৰ অলপমান খান্দি দিছোঁ। ইয়াতে থাকে হাঁহকেইটা আৰু এইপিনেও অকণমান আছে, মই দেখাই দিছোঁ। এইকেইটা হাঁহ এইপিনেও অকণমান আছে, এইপিনেও অলপমান গাঁত টাইপৰ অলপমান খান্দি দিছোঁ। ইয়াতে হাঁহকেইটা থাকে আৰু ঠিক হাঁহকেইটাক খাবলৈ মই ইয়াতে দানাটো দি দিছোঁ 2টা বাচনত আৰু ইয়াতে পানীটো দি দিছোঁ। আৰু ঠিক ইহঁতে সুন্দৰভাৱে ইয়াতে থাকি যায়। হাঁহখিনি ইয়াতে থাকে আৰু ইহঁতৰ বয়স ক'বলৈ গ'লে বৰ্তমান ইহঁতৰ 30 দিন হৈছে আৰু 30 দিন বয়সত মোৰ বোধেৰে গ্ৰোথটো ভালেই আহিছে আৰু 2-এজনৰ বাৰু পাখি গজিছে। বাকী কেইটামানৰ বাৰু সৰু আছে, কেইটামান বহুত ডাঙৰ হৈছে, কেইটামান সৰু আছে, এনেকুৱা আৰু। তাৰপিছত ইহঁতক মই দানা খাবলৈ দিছোঁ। দানাটো মই ইহঁতক 3 টাইম দি আছোঁ আৰু পানীটো 2 টাইম দিছোঁ, যিহেতু ইয়াত পানী থাকেই, এইবিলাক ভাল পায়। আৰু ইহঁতক এনেকৈ বাহিৰত থ'লে কি হয়, বাহিৰৰ এইবিলাক ঘাঁহ বন পোক পৰুৱা যি পায় সিহঁতে সেইবিলাক খাই থাকে। ইমান আৰু হেৰি কৰিব নালাগে। দানাটো মই ইহঁতক কি কয়, যোনটো কোম্পানীৰ দানা হয় মুৰ্গীৰ কাৰণে, সেইটো দানা ব্যৱহাৰ কৰিছোঁ। তাৰ লগত মই মিক্স কৰি মাকৈ গুড়ি, চাপৰ, যদি কোম্পানীৰ দানা 50% দিওঁ, মাকৈ গুড়ি 20%, তাৰপিছত যোনটো ধানৰ ৰাইচ মল বুলি কয় সেইটো 10%, তাৰপিছত ভাত, পেলনীয়া ভাত থাকে ঘৰত যিবিলাক লৈ যায় সেইবিলাক 10%, তাৰপিছত ধৰক আপোনাৰ চাপৰ সেইটো 5%, তাৰপিছত ধৰক আৰু আপোনাৰ গমৰ গুড়ি, এইবিলাক গোটেইখিনি মিক্স কৰি মই ইহঁতক এনেকৈ খাবলৈ দিওঁ এইবিলাক। তাৰপিছত ইহঁতক মই পানীৰ লগত দিওঁ, মেডিচিন দিওঁ। আজি দিছোঁ মই ইহঁতক ভিমাৰেল দিছোঁ, মাল্টিভিটামিন হয়। ভিমাৰেল দিলোঁ, মাল্টিভিটামিন সেইটো হয়। তাৰপিছত গধূলিলৈ মই ইহঁতক আকৌ লিভাৰ টনিক দিম। মানে লিভাৰ টনিকটো 10 দিনৰ মূৰে মূৰে দিব লাগে। মই আজি লিভাৰ টনিক দিম আৰু অহাকাইলৈ দিম। 10 দিনৰ মূৰে দিব লাগে লিভাৰ টনিকটো, সেইটো হয়। তাৰপিছত আপোনালোকে কেলচিয়ামটো দিব পাৰে, 2 দিন কেলচিয়ামটো দিব পাৰে। তাৰপিছত আপোনালোকে সপ্তাহৰ মূৰে সপ্তাহ নালাগে, আপুনি 10 দিনৰ মূৰে আপুনি এণ্টিবায়'টিক এটা খুৱাই থাকিব লাগে হাঁহখিনিক। মই আজি মেডিচিন ইউজ কৰা নাছিলোঁ 3 দিনমান। মই আজিৰ পৰা ইউজ কৰিলোঁ। আজি মই ভিমাৰেল কৰিলোঁ মৰ্ণিং টাইমত, আৰু যেতিয়া মই গধূলিলৈ পানী দিম তেতিয়া মই ইহঁতক এইটো লিভাৰ টনিক আপোনালোকে যিকোনো কোম্পানী ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু এতিয়া বুৰটন লিভাৰ টনিকটো লৈছোঁ, মই ভাল পাইছোঁ বুৰটনটো, যোনটো বুৰটন কোম্পানীৰ হয়। আৰু সেইটো মই গধূলি দিব লাগিব ইহঁতক। আৰু আপোনালোকে হেৰিটো চাই ল'ব, পেকেট কিমান দিব লাগে পৰিমাণটো চাই ল'ব। পৰিমাণটো লিখাই থাকে, যি হিচাপত হয় আপোনালোকৰ যিমান হেৰি থাকে, যিমান চৰাই থাকে সেই হিচাপতে আপোনালোকৰ হেৰিটো হ'ব। আৰু কিবা যদি সুধিব লাগে নিশ্চয় মোক সুধি ল'ব, মই কেনেকুৱা ধৰণে কি হেৰি কৰিছোঁ, কিমান দিনত কি মেডিচিন খুৱাব লাগে, ডে ৱাইজ মই এটা ভিডিঅ' বনাই দিম, কেনেকুৱা ধৰণৰ কিমান দিনত কি খুৱাব লাগিব। আৰু মই এইবিলাক হাঁহকেইটা মই মাংসৰ কাৰণে ৰাখিছোঁ। মই 3-4 মাহত এইবিলাক বিক্ৰী কৰি দিব লাগিব, যিহেতু আজি এমাহ হ'ল আৰু 2-2.5 মাহমান ৰাখিব লাগিব। এইকেইটা ৰাখি মই বিক্ৰী কৰি দিম। এইবিলাক মই হাঁহৰ এইবিলাক লোকেল যোনটো পাতি হাঁহ হয় সেইটো মাংসৰ কাৰণে ভাল হয়। আমাৰ ইয়াত বহুত এটা চাহিদা আছে, মাৰ্কেট আমাৰ বহুত এটা ভাল মাৰ্কেট আছে ইয়াৰে। চ' মই এইটো ৰাখিছোঁ, লোকেলটো ৰাখিছোঁ। কিছুমানে কয় খাকী কেম্বেল, ইণ্ডিয়ান দানা সেইবিলাক ৰাখে, সেইবিলাক হয়। ইণ্ডিয়ান দানাটো বাৰু পুহিব পাৰি, ইণ্ডিয়ান দানাটো সেই, কিন্তু এইটো মাংস ইণ্ডিয়ান দানাতকৈ যোনটো লোকেল হাঁহৰ যোনটো মাংসৰ সোৱাদ, এইটো মাংসৰ সোৱাদটো বেছি হয়। আৰু যোনটো খাকী কেম্বেল সেইটো কণীৰ কাৰণে ভাল, আপোনালোকে পুহিলে সেইটো কণীৰ কাৰণে পুহিব পাৰে।
কিন্তু আপোনালোকে যদি মাংসৰ কাৰণে পুহিম বুলি ভাবিছে তেনেহ'লে এইটো লওক, এইটো খুব এটা ভাল, আপোনাৰ 3-4 মাহৰ ভিতৰত বিকিব পৰা হৈ যায় আৰামছে মাৰ্কেটত। আৰু এতিয়া মাৰ্কেট প্ৰাইচো ভাল চলি আছে ইয়াৰে, আপোনালোকে এইটো পুহিব পাৰে। মই মোৰ 50 পিচ আনিলোঁ ইয়াৰে, কিন্তু এটা মই মৰ্টেলিটি হ'বলৈ দিয়া নাই। মই ব্ৰুডিংটো ভালদৰে কৰিছিলোঁ। মই ইহঁতক পূৰা 5ৰ পৰা 7 দিনমান ব্ৰুডিং কৰিছিলোঁ, ৰাউণ্ড কৰি চিট কৰি মই ব্ৰুডিং কৰিছিলোঁ। সেইটো কাৰণে মোৰ ইয়াতো এটা মৰ্টেলিটি হোৱা নাই। কিছুমানে কি কৰে, হাঁহ আনিলে প্ৰায় 5% 6% মান সিহঁতৰ মৰ্টেলিটি হৈ যায়। সেইটো আপোনালোকে চাব ভালদৰে, আৰু পোৱালিকেইটা অলপ চাই চিতি আনিব, ভাল পোৱালি আনিব। কিছুমানে পোৱালিকেইটা নোচোৱাকৈ আনে, সেইটো কাৰণত হয়। আৰু মই এইবিলাক পোৱালিকেইটা আনিছিলোঁ এটা পোৱালি 45 টকাকৈ। আৰু আপোনালোকক যদি কাৰোবাক পোৱালি লাগে তেনেহ'লে মোক নিশ্চয় কমেণ্ট কৰি জনাব। মোৰ লগৰ তাত এনেকুৱা পোৱালি আছে, আৰু লোকেল হাঁহৰ পোৱালি আপোনালোকক যদি লাগে তেনেহ'লে মই যোগান ধৰিব পাৰিম। আৰু যদি কিবা সুধিব লাগে থাকে নিশ্চয় মোক কমেণ্ট কৰি সুধিব। আজিৰ কাৰণে ইমানেই, ধন্যবাদ।